সংগ্ৰামী বন্ধুসকল, সংগ্ৰামী বন্ধুসকল, আমি ইয়াত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছো নে নাই? আমি কাৰোবাক দিগদাৰ দিছো নেকি? আমি গণতন্ত্ৰত বিশ্বাস কৰো নে নাই? আজি আটাইতকৈ ভাল লগা কথা আছে, ৰিভলিউশ্যন ৰিফৰ্মেশ্যনৰ কাৰণে নিজৰ মাজত যিটো ইনকালাবৰ ভাৱ সেইটো আপোনালোকৰ মাজত আহিছে আৰু দিল্লীৰ যন্তৰ মন্ত্ৰৰ পৰা লৈ পেলাই পাৰ্লিয়ামেণ্টৰ পৰা লৈ নগাঁও জিলাৰ ঐতিহাসিক অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰতিবাদ যিমানসমূহ প্ৰতিবাদ হৈছে নগাঁৱৰ মাজমজিয়াত এই মুহূৰ্তত এই অঞ্চলত নগাঁও কলেজৰ সমীপত গণতান্ত্ৰিকভাৱে কৰা হৈ আছে। আৰু আমাৰ এটাই কথা ধৰ্মেন্দ্ৰ প্ৰধান इस्तीफा चाहिए, धर्मेंद्र प्रधान इस्तीफा दो, प्रधान इस्तीफा दो, धर्मेंद्र प्रधान इस्तीफा दो। এটাই কথা, চৰকাৰৰ ওচৰত এটাই দাবী, আমি কোনেও চৰকাৰৰ পৰা অন্য বস্তু বিচৰা নাই। আমি চৰকাৰৰ পৰা এটা বস্তুৱে বিচাৰিছো, কি বিচাৰিছো? শিক্ষাৰ সংস্কাৰ বিচাৰিছো। আমাক কি লাগে? শিক্ষাৰ সংস্কাৰ লাগে। আৰু সেই শিক্ষাৰ সংস্কাৰৰ কাৰণে আমি ছাত্ৰ সমাজত ইয়াত একত্ৰিত হৈছো আৰু ইয়াত পুলিচে আমাক প্ৰতিবাদ কৰিব নিদিয়ে। এইটো আমি কাৰোবাক দিগদাৰি কৰিছো জানো? আমি ৰাস্তা বন্ধ কৰা নাই, দিগদাৰি কৰা নাই। গতিকে এই প্ৰতিবাদত মই সেইকাৰণে এটাও কৈছো, জব মোদীয়ে ডৰতা হে, জব মোদীয়ে ডৰতা হে, धर्मेंद्र प्रधान इस्तीफा दो, धर्मेंद्र प्रधान इस्तीफा दो, इनकलाब, 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 आवाज दो, आवाज दो, आवाज दो, आवाज दो, इनकलाब, इनकलाब, इनकलाब। আন্দোলন হৈছে গণতান্ত্ৰিকভাৱে কৰা এক আন্দোলন, এই প্ৰতিবাদ হৈছে গণতান্ত্ৰিকভাৱে কৰা এক প্ৰতিবাদ। এই প্ৰতিবাদৰ আন্দোলন আপুনি আধা ঘণ্টাতকৈ বেছি লোৱা নাই। মেমৰেণ্ডাম ল'ব আহিছোঁ, আধা ঘণ্টাত বিচাৰিছোঁ, আধা ঘণ্টাত দিলোঁ। মেমৰেণ্ডাম ল'ব আহিছোঁ, আপোনালোকক কৈছোঁ মই আপোনাক ধন্যবাদ ডিষ্টাৰ্ব কৰা নাই। শুনক, আপুনি আধা ঘণ্টা বিচাৰিছোঁ, আধা ঘণ্টাত দিলোঁ। মেমৰেণ্ডাম ৰেডি আছে, মই ল'ব আহিছোঁ। অথনিও মই কৈছোঁ মই মেমৰেণ্ডাম ল'ব একচেপ্ট কৰিম, সেইটো কৰিম। এতিয়া আপুনি আধা ঘণ্টা সময় বিচাৰিলে, কৰিলে, ইউজ কৰিলে, আমি কোনো ডিষ্টাৰ্ব কৰা নাই। তাকে মেমৰেণ্ডাম দিয়ক। সকলোকে আমাক তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ সময় আচলতে আমি তেওঁলোকৰ পৰা খোজা নাই, কিন্তু আমি